স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনারা সকলোৱে ভালে আছে, কুশলে আছে। এয়া বৌ আমাৰ ঘৰলৈ আহিছে। আমি এতিয়া গৈ আছোঁ চুলি কাটিব। তো দেখুৱাম আপোনালোকক ক'ত গৈ আছোঁ, কি কৰিম। আজি ব্লগটো এতিয়াই ষ্টাৰ্ট কৰিছোঁ। ঠিক আছে তেন্তে। এইটোৱে হৈছে আমাৰ টিহুৰ হৰি মন্দিৰ আৰু ইয়াতে লক্ষ্মী পূজাও পতা হয়। ছোৱালীকালত আহিছিলোঁ চাবলৈ। ৰাস্তা ভুলি গ'লোঁ, আকৌ ৰিটাৰ্ণ আহি আছোঁ, কি ক'ম আৰু। তো এতিয়া আকৌ গৈ আছোঁ তাইৰ বাইদেউজনীৰ পাৰ্লাৰলৈকে। এয়াই আৰু প্ৰথমতে ভাবিছিলোঁ ঘৰলৈকে যাম বুলি। এতিয়া আহি পালোঁ টিহু কলেজ, য'ত মই HS কমপ্লিট কৰিছিলোঁ। কলেজৰ ছোৱালীবিলাক দেখি পেলাই মোৰ কলেজৰ দিনবোৰলৈকে মনত পৰি গ'ল। এইখনেই হৈছে আমাৰ টিহু কলেজ। ফাইনেলি আহি পালোঁ নীলিম বিউটি পাৰ্লাৰ। ইমান ঘূৰি ঘূৰি আচলতে কথা পাতি পাতি আহোঁতে গমেই নাপাওঁ আৰু। পিংকি বা এই মোৰ হ'ল বহুত দিন। পিছে হেৰি কি কয়, পিছে ঘূৰি ঘূৰি মানে আপোনালোকৰ পাৰ্লাৰে বৌ পাহৰি গ'ল। মই বহুত দিন অহা নাই না। কি কৰি আছে এতিয়া? মই স্পা কৰি আছো। তাত কেৰাটিন কৰা হৈছিল, কুচি কেৰাটিনত ড্ৰাই কৰিব আৰু ষ্ট্ৰেইটৰ কাম চলি আছে। তাকে মই চুলি কাটব লাগিছিল, বাবুক এৰি থৈ আহিছোঁ না। ঠিক আছে, কি কাট কৰিবা? বহা তুমি। এইখিনি হ'লে মই তোমাৰ কাম ষ্টাৰ্ট কৰিম। এতিয়া ভাল হৈছে দিয়ক, এনেকৈ অলপ ডাঙৰ কৰে। আগতে ঘৰতে আছিলে না, এতিয়া অকণমান ডাঙৰ। ফ্ৰণ্টত ৰুম বঢ়াব। বৰ্তমান কেৰাটিন ট্ৰিটমেণ্ট, হেয়াৰ স্পা আৰু ষ্ট্ৰেইটনিং কৰাই আছে বেলেগবিলাকৰ, আৰু মই এনেই বহি আছোঁ অকণমান। চুলি কাটি দিলোঁ, ইয়াত চব হেয়াৰ কাট কৰি দিলোঁ। ভাল লাগিছে নে নাই? ধুনীয়া কাটিছে, আপোনালোকে আহিব পাৰিব। বহুত ভাল লাগিছে। আগতে আপোনালোকে দেখিছে বাক, মই আগতে বিয়াৰ ভিডিঅ'ত দিছোঁ অলৰেডি। এয়াই আৰু টিহু কলেজৰ কাষতে হয়, বা এতিয়া আগতে ঘৰতে কৰিছিলে, এতিয়া নিজাকৈ তেখেতে বহালে, এনেকুৱা পাৰ্লাৰ এখন বহাই ল'লে। ধুনীয়া হয়। তো এয়া এড্ৰেছটো কৈ দিয়ক আপুনি। টিহু 2 নং ৱাৰ্ড হয় আৰু হৰি মন্দিৰৰ ফ্ৰণ্টত হয়। আপোনালোকে আহিব। টিহুৰ যিখিনি মানুহে অবভিয়াছলি চিনিয়ে পাব। চিটি বৰ্ড অফিচটো ওচৰতে আছে, চিটি বৰ্ড ওচৰতে হয়। সেয়াই আৰু বহুত ভাল কাটে, গোটেইখিনিয়ে কৰে। ষ্ট্ৰেইট কৰে, স্মুথনিং কৰে, আৰু এনেকুৱা স্কিন ট্ৰিটমেণ্ট, গোটেইখিনি কি কৰে, কেৰাটিন, তাৰপিছত আৰু ফেচিয়েলটো গোটেইখিনি কৰে, আৰু মেকআপ সকলোখিনিয়ে কৰে। আপোনালোকে কণ্টেক্ট কৰিব, আৰু মই কণ্টেক্ট নাম্বাৰটো দি দিম তলত। আৰু এয়া টিহুতে হয়। চ' টিহুৰ মানুহখিনিতো গমেই পাব। ঠিক আছে তেন্তে। এয়া বৌ চুলি কাটিছিলে বাৰটাত। তেওঁৰ চুলিখিনি এনেই ভাল হয়, তেখেতৰ পূৰা কাৰ্ল হয়। সেয়া আৰু মই কিন্তু ষ্টেজ বৈশালী বাই বাই। এতিয়া যাম আৰু। তুমি তোমাৰ নামটো কৈ দিয়া। তাইও শিকি আছে এতিয়া ইয়াতে। সেয়া আৰু 12টাত শিকি আছে। পাৰ্লাৰখন খুবেই ধুনীয়া হয়, আৰু যি আমাক দৰকাৰী গোটেইখিনি বস্তু ইয়াত এভেইলেবল হয়। কেৰাটিন, হেয়াৰ স্পা, ফেচিয়েল, স্কিন কেয়াৰ, হেয়াৰ ট্ৰিটমেণ্ট, গোটেইখিনি বস্তুৱে পাব। ব্ৰাইডেল মেকআপ গোটেইখিনিয়ে কৰে। চ' আপোনালোকেও কণ্টেক্ট কৰিব পাৰিব। পিছলৈকে আকৌ পাৰ্লাৰখন ডাঙৰকৈ বনাব।
এতিয়াও ঠিকেই আছে। মোক দেখি মোৰ মায়েও চুলি কাটিব আহিলে। এয়া চাওক মাৰ চুলিৰ তলখিনি। বাই 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 আৰু লগ পাম হা ঠিক আছে আহিবা দিয়া বাই 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 বৈশালী খুচি বাই টিহু আহিছোঁ যেতিয়া এতিয়া এবাৰ গাঁৱৰ ঘৰত মাত দি আহিম বুলি ওলালোঁ। এইগৰাকী মাৰ বান্ধৱী হয়। তেখেতে মই অহাৰ কাৰণে আহিছিলে মোৰ খবৰ ল'ব। এতিয়া তেখেতো গ'লগৈ আৰু মাকো লগত লৈছোঁ গাঁৱৰ ঘৰত যাবলৈ। তেতিয়া কথা নাই আৰু অকণমান ৰাতি হ'লেও বৌকো থৈ আহিম, মাতো লগাই আহিম আৰু দেউৰে থ'ব আহিব যেতিয়া টেনশ্যন নলওঁ। আৰু গ'লে এনেও ভাত নোখোৱাকৈ আহিব নিদিয়ে, গতিকে ৰাতিয়ে হ'ব। এয়া খুৰাহঁতৰ ঘৰ আহিলোঁ এতিয়া গাঁৱৰ বৌৰ লগত। বৌ আহিলে আহিছোঁ যেতিয়া এবাৰ মাত দি নগ'লে বেয়া পাব নহয়, চ' আহিলোঁ ইয়াতে। এয়া এইজনী ননন কাপোৰ ওলাই আছে। খুৰীমা নাই, গাঁৱৰ নামঘৰলৈকে গৈছে। সেয়া আহি এতিয়া লগে নাপালোঁ খুৰীমাক। তিৰোতাবিলাকৰতো এটা স্বভাৱে। তো এতিয়া কাপোৰ চাই আছে, মই বহি আছোঁ। খুৰাও আহিলে আৰু খুৰীমাও আহিলে। এতিয়া চাহ দিয়াত ব্যস্ত। এয়া এইজনী হৈছে আমাৰ সৰু খুৰীমা। জোকাই আছোঁ খুৰীমাক। দুটা লালমোহন খাব দিছোঁ, এয়া দেখাইছে দুটা খাব। মিঠাই খাব নেকি আপুনি? দুটা খাওঁ কমকে হলো বহুত মন গৈছে। এইটো ননন পুৰা একদম শাল চাল বুৱে পুৰা এক্সপাৰ্ট আৰু একদম কাপোৰ পুৰা লগাই থৈ দিছে। এতিয়া আহিলোঁ মাজু খুৰাহঁতৰ ঘৰত, বৌহঁতৰ ঘৰত। এইটোৱে হৈছে নতুন ঘৰটো। এতিয়ালৈকে সোমোৱা নাই, কমপ্লিট হোৱা নাই, অকণমান বাকী আছে আৰু। ঘৰটোত কেতিয়া সোমাব বৌ? আৰু এমাহ লাগিব আৰু 1 month লাগিব। বাপৰে 1 month? 1 month 1 year বুলি কওঁ। নালাগে 1 year। ধেমালি কৰি থাকোঁ আৰু বৌহঁতৰ লগত। সেয়া আৰু কালাৰখিনি বাকী আছে না। অঁ সেই ঘৰ চৰ ল'লে মাতব আৰু আমাক হ'ব না নামতে মাতিম এইবিলাক কৰি আছে না থকাকে আহিবা। আহিম দে, মইতো আহিয়ে থাকোঁ, আপোনালোকেহে নাযায়। এতিয়া দাদাই দাইল আৰু মাংস বনাই আছে। বৌৰ দাদা মানে আমাৰ এখেততকৈ 20 দিনৰ ডাঙৰ হয়। চ' খুৰাৰ ল'ৰা, কিন্তু এখেততকৈ অকণমান ডাঙৰ, সেইকাৰণে দাদাই হয়। এয়া বনাই আছে। তেখেতে DGP অফিচত চাকৰিও কৰে, ইন্সপেক্টৰ হয়। লগতে কবিতা, তেখেতে বহুত কিবা কিবি তেখেতৰ নিজৰ প্ৰতিভা আছে। কবিতা লিখে, গান গায়, গান লিখে, এনেকুৱা আৰু খুব টেলেণ্টেড হয় মানুহজন। এতিয়া খাব লৈছোঁ আমি ভাত। সোনকালে যাবও লাগিব। সোনকালে বনাই কৰি ৰেডি কৰি দিলে, দাদাই বনালে গোটেইখিনি, মাছ মাংস দাইল। সেয়াই আৰু এতিয়া আমি ওলাম। এতিয়া ঘৰ গৈ আছোঁ। কাইলৈ আকৌ হাজবেণ্ডে নিবলৈ আহিব। আজিয়ে ৰাতি গাঁৱৰ ঘৰলৈকে আহিব আৰু কালি আমি ইয়াৰ পৰা ওলাই দিম গুৱাহাটীলৈকে। চ' এতিয়া গৈ আকৌ বেগ চেগ পেকিং কৰিব আছে। তো আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আকৌ আন এটা ভিডিঅ'ত লগ পাম বুলি আপোনালোকক আশা থাকিল। আজিলৈ বাই বাই, গুড নাইট।